বহুত দিনৰ মূৰত ভাইটিৰ ছাগলীৰ ফাৰ্ম চাবলৈ আহিলোঁ গাঁৱলৈ। গতিকে ভিডিঅ'টো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। ফাৰ্মখন চালোঁ, খুব সুন্দৰ ফাৰ্ম হয়। গতিকে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো সকলোকে চাই যাব বুলি আশা ৰাখিছোঁ। আৰু ইমান ধুনীয়া ফাৰ্মৰ লগতে কিনো আছে তাকে চাবলৈ বুলি আহিলোঁ। দেখিছেনে, এইটো ছাগলী গঁৰাল। এইটো হৈছে ছাগলী গঁৰাল। বৰ ধুনীয়াকৈ বনাই থৈছে ছাগলী গঁৰালটো। আৰু এইফালে দেখিছেনে, এয়া হৈছে কুকুৰা পুহিছে। দেখিছেনে, পোৱালি আছে 100টামান, সৰু সৰু পোৱালি। লোকেল মুৰ্গী পুহিছে। আৰু আমি পালোহি পথাৰৰ মাজত। দেখিছেনে, এয়া গোটেইখিনি ভাইটিৰ ছাগলী, লোকেল ছাগলী হয়। আৰু ময়ো আহি আছোঁ পাছে পাছে। দেখিছেনে, এয়া আৰু পথাৰখনো বৰ ডাঙৰ হয়। বতৰটো বেয়া আজি, আৰু বৰষুণ দিওঁ কৰি আছে। এইফালেও দেখিছেনে ছাগলী ইয়ালৈকে চৰি আছে, এইখিনিলৈকে আছে। আৰু এওঁলোক কাকপথাৰৰ পাহতীয়ালে বুলি আহিছে ছাগলী ল'বৰ কাৰণে। ভাইটি এজন উচ্চ শিক্ষাৰে শিক্ষিত এজন যুৱক হয়। তেওঁ বহিৰাজ্যত বহুত দিন চাকৰি কৰি আছিল, আৰু চাকৰি বহিৰাজ্যৰ পৰা এৰি তেওঁ নিজৰ ঠাইতে নিজৰ ঘৰতে আহি এখন ধুনীয়া ফাৰ্ম কৰিছে। গতিকে এবছৰ হওঁতে তেওঁৰ ছাগলী 100মান হৈছেগৈ। গতিকে আগুৱাই যাওক তাকে কামনা কৰিছোঁ। এইফালে ভাইটিয়ে ছাগলী খেদি আনি আছে। তেওঁ অকল লোকেল ছাগলীয়ে নহয়, বিভিন্ন ধৰণৰ প্ৰজাতিৰ ছাগলীৰে তেওঁলোকৰ এই ফাৰ্মখনত ভৰপূৰ হৈ আছে। গতিকে চাই যাওক আপোনালোকে। গতিকে আজিৰ ভিডিঅ'টো ইমানে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব এটা কৰি দিয়ক বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।